Welcome to my channel Avidas Maths. মই আবিদা সুলতানাই আপোনালোকক যোৱা ক্লাছত সংখ্যা প্ৰণালীৰ মৌলিক ধাৰণাৰ ওপৰত আলোচনা কৰিছিলো। আজিও আপোনালোকে সংখ্যা ৰেখাৰ লগতে ৰিলেচন থকা আৰু অলপ কিছু আলোচনা আপোনালোকে পাব। আশা কৰো আপোনালোকে মোৰ ক্লাছৰ পৰা উপকৃত হ'ব। আপোনালোকে যোৱা ক্লাছত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা এইবিলাক পাই আহিছিলে। এইবিলাকৰো কিছুমান ধৰ্ম আছে যিবিলাক বিতংভাৱে ইমান আলোচনা নকৰো, তথাপি পৰীক্ষাত আহিবলগীয়া কিছুমান সৰু সৰু এইবিলাক আপোনালোকে মনত ৰাখিব। যেনেকৈ পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ আছে, গুণাত্মক অভেদ আছে। শূন্যক কোৱা হয় যোগাত্মক অভেদ আৰু শূন্যক কোৱা হয় যোগাত্মক অভেদ, ওৱানক কোৱা হয় গুণাত্মক অভেদ। উদাহৰণস্বৰূপে আপোনালোকে চাব পাৰে 7ৰ যোগাত্মক বিপৰীত -7, -7ৰ যোগাত্মক বিপৰীত 7, 17/5 এইটো এটা পৰিমেয় সংখ্যা, যোগাত্মক বিপৰীত -17/5। কেৱল চিহ্নটো সলনি কৰি দিলে হ'ব। মাইনাস থাকিলে প্লাস দিব লাগিব, প্লাস থাকিলে মাইনাস দিব লাগিব। কিন্তু গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত হৰটো লব হ'ব, লবটো হৰ হ'ব। এইটো মনত ৰাখিব, লবটো হৰ হ'ব, হৰটো লব হ'ব। মই যদি দিও 7ৰ গুণাত্মক বিপৰীত 1/7। তাৰপিছত আপোনালোকৰ ভগ্নাংশৰ শতাংশত কেনেকৈ প্ৰকাশ কৰে এইবিলাক আহিব পাৰে। তাৰপিছত আহিল আপোনালোকৰ দশমিক ভগ্নাংশ। দশমিক ভগ্নাংশবিলাক কোনবিলাক? যদি কোনো সংখ্যাক 10ৰে হৰণ কৰা যায়, ধৰা হ'ল 3 হৰণ কৰিছো 10ৰে, তাক কোৱা হ'ব 3 দশমাংশ। যদি 1ৰে হৰণ কৰো 3 শতাংশ, 1000ৰে হৰণ কৰো 3 সহস্ৰাংশ। তো আপোনালোকে মনত ৰাখিব, যদি তলত 1ৰ পিঠিত এটা শূন্য থাকে, তেনেহলে ওপৰত যি সংখ্যাই নাথাকক কিয় সেই সংখ্যাটো আমি লিখিম। ইয়াত সংখ্যাটো লিখিছো দশমিক এইফালৰ পৰা গুণি 1ৰ পিছত দিম। ঠিক সেইদৰে ইয়াত সংখ্যাটো লিখিছো 0 দুটা আছে, দশমিক 2ৰ পিছত দিম। ইয়াত সংখ্যাটো যি আছে ওপৰত তাকে লিখি দিব আৰু 0 কেইটা আছে? 3টা আছে, দশমিক 3 ঘৰ 1 2 3, দশমিক 3 ঘৰ পিছত দিম। এইবিলাক হল দশমিক ভগ্নাংশ। এইবিলাকক কি বুলি কোৱা হয়? দশমিক ভগ্নাংশ। এই দশমিক ভগ্নাংশক আমি শতাংশতো প্ৰকাশ কৰিব পাৰো। ধৰক 0.45, এটুক লিখা যায় কি 45/100। ইয়াক লিখা যায় 45%। দশমিক ভগ্নাংশক শতাংশত প্ৰকাশ। যদি 1ৰে হৰণ হয় তাক কোৱা হয় শতাংশ। আমি ইংৰাজীত কি বুলি কওঁ? পাৰ্চেন্টেজ বুলি কওঁ। আৰু এটা উদাহৰণ চাওক। এনেকুৱা আছে এটা ভগ্নাংশ, এটা পৰিমেয় সংখ্যা, এটা ভগ্নাংশ আছে। কৈছে ইয়াক শতাংশত প্ৰকাশ কৰা ইমানক। তেতিয়া কি কৰিব লাগিব? হয় তলত 100 বনাব লাগিব, নহলে আপুনি এইটোক সিধা 100%ৰে পূৰণ কৰিব লাগিব। 100%। 5ৰে হৰণ কৰিলে 2 বাৰ 0, 60%। মনত ৰাখিব, কোনো সংখ্যাক শতাংশত প্ৰকাশ কৰিবলৈ হলে যিকোনো সংখ্যাই নহওক কিয় আপুনি পূৰণ কৰিব লাগিব 100%। যিকোনো সংখ্যা 2/30 কৈছে শতাংশত প্ৰকাশ 100%। 0 কাটিম, ওপৰত কি হ'ব? 2 × 10 = 20 হৰণ 3, ইমান পাৰ্চেন্টেজ। এইটো যদি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰো 3 × 6 = 18, ওপৰত 2 তলত 3। এইটো কেনেকৈ কৰিছো? 20 3ৰে হৰণ কৰিছো, কেইবাৰ যায়? 6 বাৰ। 3 × 6 = 18, বিয়োগ কৰিলে 2 বাকি থাকে, সেই 2টো ওপৰত লিখিছো আৰু এই 3টো হৰটো হৰে লিখিছো। ইয়াৰ নাম কি? মিশ্ৰ ভগ্নাংশ। তেনেহলে মনত ৰাখিব, যেনেকুৱা অংকই নহওক কিয় যদি শতাংশত প্ৰকাশ কৰা আহে আমি কি কৰিম? 100%ৰে পূৰণ কৰিম। আপোনালোকে আপোনালোকৰ পৰীক্ষাৰ নম্বৰৰ শতাংশ আগে পিছে ওলাইছে। সেইটো কেনেকৈ ওলাইছিলে? আপুনি মুঠ কিমান নম্বৰৰ পৰীক্ষা দিছে? ধৰা হ'ল 500 নম্বৰ আপুনি পৰীক্ষা দিছে, 500ৰ ভিতৰত 310 নম্বৰ আপুনি পাইছে। পূৰণ 100%। এইটো হ'ল শতাংশত আপুনি কিমান শতাংশ নম্বৰ পালে। কিছুমান বেলেগ প্ৰশ্ন থাকিব পাৰে যে আপুনি আপোনাৰ মূলধনৰ পৰা, আপোনাৰ ধনৰ পৰা ইমান টকা দিলে, কিমান পাৰ্চেন্টেজ আপুনি দিলে। আপোনালোকে মনত ৰাখিব যে যিটো মুঠ
যেটো মুড সেই মুডটো তলত হ'ব আৰু কিমান আপুনি দিলে কিমান আপুনি পালে হেতু লবত হ'ব পূৰণ 100%। তাৰ পিছত আপুনি কাটা কাটি কৰিলে যিমান হ'ব 5 6 গুণ 30 62%। আপুনি যদি 5ৰ ভিতৰত 310 নম্বৰ পাইছে তেনেহলে আপুনি কিমান পাৰ্সেন্টেজ পালে 62%। যেনেকৈ অংক নাহককে গোটেইকেইটাৰে এটাই ফৰ্মুলা মনত ৰাখিব তলত হ'ব মুঠ আৰু ওপৰত কিমান খৰচ কৰিল বা কিমান পালে বা কিমান দিলে কিমান নম্বৰ পালে পূৰণ 100%। এইবিলাক হল শতাংশত প্ৰকাশ। তাৰ পিছত আহে লাভ লোকসান। লাভ লোকসানৰ অংকবিলাক আহিয়ে থাকে। কিবা এটা বস্তু যেতিয়া আমি বিক্ৰী কৰো বিক্ৰী কৰি যেটো পাও তাক কোৱা হয় বেচা দাম আৰু যেটো যি পইচা দিয়ে আমি কিনো যি টকা দিয়ে আমি কিনো তাক কোৱা হয় কিনা দাম। তো লাভটো হ'ব যেতিয়া কিনা দামতকৈ বেচা দামটো বেছি হ'ব তেতিয়া কি হ'ব লাভ হ'ব। বেচা দাম বিয়োগ কিনা দাম। আৰু লোকসান কিনা দাম বিয়োগ বেচা দাম। লোকসান হ'বলৈ হলে বেচা দামটো কম হ'ব লাগিব। আপুনি যিমান টকা দি কিনিছে তাতকৈ বেচা দামটো কম হ'ব লাগিব। লাভ কি বেচা দাম বিয়োগ কিনা দাম। লোকসান কি কিনা দাম বিয়োগ বেচা দাম। লাভৰ শতাংশ লাভ হৰণ কিনা দাম। লোকসানৰ শতাংশ লোকসান কিনা দাম 100%। কিনা দামৰ ওপৰত লাভ কিনা দামৰ ওপৰত লোকসান। তাৰ পিছত আপোনালোকৰ আহিব পাৰে সমতুল্য ভগ্নাংশ 2/3 2 এৰে পূৰণ কৰিলে 2 2 গুণ 4 3 2 গুণ 6 3 এৰে পূৰণ কৰিলে 6 3 3 গুণ 9 এনেকৈ যদি বাঢ়ি যায় অসীমলৈ যাব। এই ভগ্নাংশবিলাকক সমতুল্য ভগ্নাংশ বুলি কোৱা হয়। কোনো এটা ভগ্নাংশ প্ৰকৃত হোক বা অপ্ৰকৃত হোক যদি একে সংখ্যাৰে হৰ আৰু লব উভয়কে পূৰণ বা হৰণ কৰা হয় তেনেহলে সেইবিলাকক কোৱা হয় সমতুল্য ভগ্নাংশ। আহিব পাৰে। তাৰ পিছত আহিল বৰ্গ বৰ্গমূল। বৰ্গ আৰু বৰ্গমূল 3ৰ বৰ্গ মানে কি 3 3 গুণ 3 3 গুণ 9 9ৰ বৰ্গমূল উলটা বৰ্গমূল কি হ'ব 3 আৰু এইটোক আমি এনেকৈ লিখো √9। বৰ্গমূলৰ চিন এইটো √9 বুলি কওঁ। 3ৰ বৰ্গ 3 3 গুণ 9 9ৰ বৰ্গমূল √9। এতিয়া ধৰক 25ৰ বৰ্গ 25ৰ বৰ্গ তেনেহলে আমি কি লিখিম 25 পূৰণ 25। আপোনালোকে মনত ৰাখিব এনেকুৱা সংখ্যা যদি থাকে যদি এককৰ এটুক এককৰ ঘৰ এটুক দহকৰ ঘৰ বুলি কয় এককৰ ঘৰত যদি 5 থাকে তেনেহলে তাৰ এটা নিয়ম আছে। নিয়মটো হল 5 5 গুণ 25 আপুনি লিখিব। ইয়াত যি সংখ্যা আছে তাৰ লগত 1 যোগ কৰিব। 2ৰ লগত 1 যোগ কৰিলে 3 সেই 3 2ৰ লগত 1 যোগ কৰিলে 3 আৰু ইয়াৰ 2ৰ লগত পূৰণ কৰি দিব 3 2 গুণ 6। তেনেহলে আপুনি √6 to 5ক লিখিব পাৰে 25। ঠিক সেইদৰে 15 into 15 আপুনি পূৰণ নকৰাকৈ কৈ দিব পাৰিব মুখে মুখে 5 5 গুণ 25। ইয়াত 1 বঢ়ালে হ'ব 2 2 1 গুণ 2। এটো কেৱল 5ৰ ক্ষেত্ৰত বেলেগ নাম্বাৰৰ ক্ষেত্ৰত কিন্তু নহয়। বেলেগ নাম্বাৰৰ ক্ষেত্ৰত আমি পূৰণ কৰিব লাগিব। ঠিক সেইদৰে কোনো সংখ্যাৰ যদি বৰ্গমূল ওলাব লাগে ধৰক 6 to 4 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হৰণ কৰি যাম। মৌলিক উৎপাদক বিশ্লেষণ মানে মৌলিক সংখ্যাৰে পূৰণ কৰিব লাগিব 3 বাৰ এটো একবাৰ এটো 2 বাৰ আকৌ 2 এৰে হৰণ কৰিলে একবাৰ 5 2 গুণ 10 6 2 গুণ 12 2 এৰে হৰণ কৰিলে 7 2 গুণ 14 8 2 গুণ 16 3 2 গুণ 6 9 2 গুণ 18 3 13 এনেকে আমি যদি কৰি যাও ৰুটৰ চিহ্ন দিম 6 এনেকে লিখিম 2 into 2 মৌলিক উৎপাদকত যি কেইটা হল গোটেই কেইটা লিখিম 1 2 3 4 5 6 সব ইয়াত এইটো জোৰ ইয়াত এইটো জোৰ বাকি বিলাক আমাৰ কোনো মিল নাই। তেনেহলে যিবিলাক জোৰ তাৰে এটা বাহিৰত আহিব ইয়াৰে এটা বাহিৰত আহিব আৰু ৰুটৰ ভিতৰত বাকিখিনি থাকিব 3 into 13 2 2 গুণ 4 3 13 গুণ 39। তেনেহলে ইয়াৰ বৰ্গমূল হ'ব 4√39। বেলেগ সংখ্যা আপুনি চাব পাৰে 64 3 2 গুণ 6 2 2 গুণ 4 একবাৰ 6 বাৰ
তেনেহলে চাওক ইয়াত 2 এতে এক জোড় এতে এক জোড় এতে এক জোড় তেনেহলে বর্গমূল কি হ'ব এটা 2 লিখিম ইয়াৰে পৰা এটা 2 লিখিম ইয়াৰে পৰা যদি জোড় জোড় থাকে যদি না থাকে তেতিয়া আমাৰ বর্গমূলৰ চিহ্নটো থাকিব তেনে এটো লিখা যাব কি 8 আপোনালোকে মনত ৰাখিব যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ কৰিলে তেনেকৈ 2 স্কয়াৰ 4 3 স্কয়াৰ 9 এটো কি যুগ্ম এটো কি অযুগ্ম যুগ্ম সংখ্যাৰ যদি বৰ্গ কৰো যুগ্ম হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে অযুগ্ম হ'ব ইম্পৰ্টেন্ট বস্তু এটা মনত ৰাখিব কোনো সংখ্যাৰ এককৰ ঘৰত যদি 2 3 7 বা 8 থাকে 2 3 7 বা যদি 8 থাকে এককৰ ঘৰত তেনেহলে এটো কেতিয়াও পূৰ্ণবৰ্গ নহব পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় যদি এককৰ ঘৰত 2 3 7 বা 8 থাকে তেতিয়া কেতিয়াও কি পূৰ্ণবৰ্গ নহয় এককৰ ঘৰত যদি যুগ্ম সংখ্যা শূন্য থাকে বৰ্গ সংখ্যা হ'বলৈ এককৰ ঘৰত যুগ্ম সংখ্যা শূন্য থাকিব লাগিব যুগ্ম সংখ্যক জোড়া জোড়া এনেকুৱা শূন্য থাকিব লাগিব ইয়াত দিয়া আছে 2 3 7 বা 8 থাকিলে পূৰ্ণবৰ্গ নহয় তাৰ মানে কি শূন্য থাকিলে পূৰ্ণবৰ্গ হয় 1 থাকিলে পূৰ্ণবৰ্গ হ'ব শূন্য থাকিলে পূৰ্ণবৰ্গ হ'ব 1 থাকিলে হ'ব 4 থাকিলে হ'ব 6 থাকিলে হ'ব 9 থাকিলে হ'ব কিন্তু যদি এই শূন্য যদি বেজোৰ হয় তেতিয়া কি পূৰ্ণবৰ্গ নহয় তাৰ পিছত আপোনালোকৰ আৰু প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহিব পাৰে যে 1 + 2 + 3 + 4 + 5 1000 লৈ যোগ কৰিব দিছে আপুনি আৰু 1000 লৈ কেনেকৈ যোগ কৰিব তাৰ এটা সূত্ৰ আছে এই সূত্ৰটো হ'ল যিমানলৈকে আপুনি যোগ কৰিব লাগিব সেই সংখ্যাটো লিখিব লাগিব যোগ 1 হৰণ 2 আমি এটো ফৰ্মুলা আছিল n * n + 1 / 2 তো n মানে কি যিমান দূৰলৈকে আপুনি যাব প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল এটো কিমান বাৰ যাব 500 বাৰ তেনেহলে 500 পূৰণ 1000 1 পূৰণ কৰি এনেকুৱা সংখ্যা পূৰণ কৰিলে আমি কি কৰিম সংখ্যা এই শূন্য দুটা দিম আৰু এই 5 এৰে কেৱল পূৰণ কৰিম 5 1 * 5 দুটা শূন্য 5 1 * 5 যদি সংখ্যাত শূন্য থাকে তেনেহলে আমাৰ কি কৰিব লাগিব খালি শূন্য নথকা যিখিনিৰ পূৰণ কৰি শূন্য বহাই দিলে হৈ যাব ঠিক সেইদৰে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল যদি অযুগ্ম হয় ধৰক 1 3 5 7 এনেকুৱা যদি হয় এনেকে ধৰক 51 লৈ লিখিছো অযুগ্ম সংখ্যাৰ যোগফল তেনেহলে কি হ'ব n² যিমানটা সংখ্যা থাকিব ইয়াতে যিমানটা থাকিব সংখ্যা এটো স্কয়াৰ 51² প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল n² মত থাকিব n² বুলি কয় আশা কৰো আজি ক্লাছত অলপ হলো আপোনালোকে উপকৃত হ'ব আজি ক্লাছৰ পৰা আজিলৈ ইমানে ধন্যবাদ